নমস্কাৰ, মই ভূমনি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এয়া যোৰাবাটৰ অপুৱা পকুৱা বাটেৰে গৈ আছোঁ ধৰমটোলত মোৰ মানুহজনৰ থিয়েটাৰৰ আন এখন নাটক চাবলৈ, বৰদৈচিলা থিয়েটাৰৰ। বলক তেনেহ'লে আজি ভিডিঅ'টো মই আৰম্ভ কৰোঁ। ভিতৰত সোমাইছোঁ আমি যাম বুলি ৰেষ্টুৰেণ্টখনৰ ভিতৰত। এয়া বাটত লৈ আমি পেট পূজা কৰি লৈছোঁ থিয়েটাৰ যাবলৈ। খাই লৈছোঁ ল'ৰা টাইম আছে থিয়েটাৰ আৰম্ভ হ'বলৈ, আৰু ভোকো লাগিছে যিহেতু দূৰ, অকণমান প্ৰথম খাই লওঁ। পেট পূজা কৰি ল'লোঁ। এনে এটা অধ্যায় আছে, ধানৰ খাই আছে এজনী অনাথ অঘৰী ছোৱালী। অধ্যায়টোৰ নাম অঘৰী ছোৱালীৰ প্ৰেম। আৰু ফুল বিলাক কথা লিখে এনেকে আন্দোলন কৰক, যাৰ বিৰুদ্ধে আন্দোলন কৰি তাৰ ওপৰতে এনেকে বিক্ৰী লাগে আৰু মা দেউতাকে ঘূৰাই পেলাইছিল এজনী কম কৰা ছোৱালী। বাৰী পিঠি ঘৰত যন্ত্ৰণা ভোগাইছিল, তেন্তে নিশ্চয় কৰি পেলাইছিল। তথাপি আপোনাক একো কোৱা নাছিল। দেউতাৰ প্ৰতি থকা আপোনাৰ বিশ্বাস নোহোৱা হৈ যাওক সেয়াকে বিচৰা নাছিল। নকৰৰ বিৰুদ্ধে এদিন আমি ঠিকেই বুলিছিলোঁ, এখনৰ কথা ভংগীমাতে বুজিছিল। দাদাক বুজাই থলোঁ, কিন্তু দাদাৰ মনত ভাইটোৰ প্ৰতি থকা ভগত বিশ্বাস। এই ঘৰটোতে তাই নিজৰ নামত কৰি ল'ব বিচাৰিছিল। এই ঘৰত যন্ত্ৰণাৰ পৰা মুক্ত কৰিব বিচাৰিছিল। সেইবাবে মা দেউতাই তাইক মোক আগ্ৰহ কৰিব। এই কথা সঁচাৰে মিছা হ'ব, কিন্তু ইমান সহজ নহয়। দৃষ্টিক মোৰ পৰা আঁতৰ কৰাটো ইমান সহজ নহয়, ইমান সহজ নহয় ন, ইমান সহজ নহয়। আমি কৈছো আপোনাৰ লগত মানা অথচ মানুহে আজি এই সকলোবিলাক কাৰণ আমি আধুনিক পালো, আমি ধান্দাবাদ পালো, আমি ধোকাবাদ পালো। গতিকে প্ৰয়োজন নাই, পেলাই দে এইবিলাক, দলিয়াই দে ৰাজবীৰক, দলিয়াই দে। দৌৰি দৌৰি পলাইছিলি, এতিয়াও তই কেনেকে দৌৰি দৌৰি পলাবি আৰু চিঞৰি চিঞৰি কবি
চাই কৰি পেলাওঁ কাৰণ মই আজি বদলাওঁ মই এটা পাগল মই এটা মই পাগল আমি আহিছোঁ আপোনালোকৰ মাজলৈ মাত্ৰ তিনিটি লিখাৰ কাৰ্যসূচী থাকে কাইলৈ আপোনালোকৰ সন্মুখত আমাৰ গৌৰৱোজ্জ্বল দ্বিতীয় লিখা এই দ্বিতীয় লিখাত আমি নিবেদন কৰিম মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে সকনে সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এয়া নাটক শেষ হোৱাৰ পিছত আমি বৰদৈচিলা থিয়েটাৰৰ পাকঘৰতে আমি ৰাতিৰ ভাত সাজ খাই ল'লোঁ অঘৰী ছোৱালীৰ প্ৰেম নাটকখন চালোঁ অভিজিত দাৰ খুবেই ভাল লাগিল নাটকখন চাই আহি লগতে মানুহজনকো লৈ আহিছোঁ তেওঁ আহিছে আজি ৰাতি থাকিব ইয়াতে নাটকখন অকণমান সৰু সৰু মুহূৰ্ত আমাৰ মৃদুল বৰুৱা দাৰ আপোনালোকলৈ আগবঢ়ালোঁ নাটকখন চাই কেনেকুৱা পালে আপোনালোকে ক'ব ক্লিপছবোৰ সৰু সৰু ক্লিপছ কেইটামান দিছোঁ কমেণ্ট কৰিব ভাল পালে যদি আৰু অহা দেওবাৰে এটা নেক্সট ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই দিয়া বাই বাই বাবু বাই দিয়া বাই বাই